তুমি মোৰ ঘৰৰ পৰা মই ভবা নাছিলো যে তোমাৰ এনেকুৱা ৰূপ থাকিব পাৰে বহু দুখেৰে ক'ব লগা হৈছে যে বিক্ৰম ভাল ল'ৰা নহয় মোৰ দেউতাই ঠিকেই কৈছে ওলাই যোৱা তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা তোমাক ঘিন কৰো মই তোমাক ওলাই যোৱা দেউতা মোৰ বাবে তুমি আজি ইমান অপমানিত হলা মাজনী ভুল হৈ গ'ল মোৰ বিক্ৰম মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল প্লিজ মোক ক্ষমা কৰি দিয়া তই কিয় কান্দিছ মাজনী তই নাকান্দিবি মাজনী এই বয়সত মানুহৰ ভুল হয়ে তই সঠিক সময়ত কথাষাৰ বুজি পালি এয়াই মোৰ বাবে যথেষ্ট ন চাও নাকান্দিবি তই নাকান্দিবি মই মেঘালীৰ ওচৰলৈ গৈছিলো দেউতা তাত মই সকলো গম পালো তুমি ঠিকেই কৈছিলা বিক্ৰম মোৰ যোগ্যই নহয় চিনি নাপাওঁ মই তাক আজিৰ পৰা মচি পেলাইছো মই তাক মোৰ জীৱনৰ পৰা মই তোক সেইদিনা মিছা কৈছিলো মা কস্তুৰীৰ দেউতাকে মোক অপমান কৰি পঠিয়াইছিল আৰু তাইও মোক লগ নকৰিলে তাইনো মোক ঘিণ কৰে মই বহুত চেষ্টা কৰি বহুত কণ্ট্ৰোল কৰি গৈছিলো আকৌ দেউতাকৰ ওচৰলৈ মই ভাবিছিলো মই খংটো কণ্ট্ৰোল কৰিম কিন্তু
কোনোবাই দেখিলে ময়ো দিলো হয় তা কিয়লৈ কি নাই এই তুলি বেয়া হৈ গৈছে কাৰ তুলি মোলে তুলি নহয় চুলি যা তুলিও মোলে এই প্ৰবাল নমস্কাৰ 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 ভালে আছা এই তই ইয়াত কি কলি তই কি কলি তো চৰি তই কি কৰিছ মইতো ভমলা ভাই য'তেই ফুল তাতেই ভমলা এই শুনিতো ইহঁতৰ ঘৰত বোলে এটা ধুনীয়া ফুল এতে তাকেই বোলো অকমান মৌটো থুহি দাও আলু মৌ মানে আজিয়ে উঠাই লৈ যাওঁ লাগিছে আজি নালাগে তুমি তোমাৰ খং চম্ভালা বাকী সকলো মই চম্ভালি ল'ম পাৰিবানে কোৱা তহঁতক এটা কথা কোৱাই নাই নহয় কস্তুৰী তহঁতৰ হ'বলগীয়া বৌয়েৰা আৰু বৌয়েৰা মানে মাক যেনেকৈ সন্মান কৰ বৌয়েৰাকো তেনেকৈ সন্মান কৰিবি হ'ব আলে কনফিডেন্ট তাবে আলে তোৱালিল মন তেতিয়া তলনি হয় তই তেনেকে গম পাবি আজি টুল হয় এতিয়া কাইলে মূল ইহঁতৰ হ'ব পালে ন আলু এই ঢোল আগত বা আলু কাল লগত আতিল আলু এই হৰিণাল মাংসই বইলিতো ভগাই লও দে মই মূল মাজতে নাই আমি গোটেই কেইটাই আকৌ কতুলি অ কতু আবে পৰিলি দেখোন বে তাক পাল আকৌ আবে ৰন তুমি তেল লগালে বহুত চুলি ছিঙে নাজানা তুমি তই কচোন মোৰ কি ভুল আছিল কোনোবা ইমান বেয়াকে ক'ব আৰু তাৰপিছত তেনেকৈ মই গুচি আহিব লাগিব এয়া মোক দেউতা দিয়া শিক্ষা দেউতাই মোক প্ৰতিবাদ কৰিবলৈ শিকাইছিল সাহসেৰে জীয়াবলৈ শিকাইছিল বীৰৰ দৰে যুঁজিবলৈ শিকাইছিল কি কৰা নাছিলো মই কলেজত পঢ়ি থাকোঁতে ৰেগিঙৰ বিৰুদ্ধে মাত মাতিছিলো দুখীয়া ল'ৰা ছোৱালীৰ লগত ধনী ল'ৰা ছোৱালীৰ ভেদভাৱ আহিবলৈ দিয়া নাছিলো ছোৱালীবোৰ সুৰক্ষিত আছিল কোনো ল'ৰাই ছোৱালীক বেয়া চকুৰে চাব মোৰ সন্মুখত এয়া কেতিয়াও হ'ব দিয়া নাছিল ড্ৰাগছ বন্ধ কৰিছিলো এইবোৰ এনে হোৱা নাছিল মই প্ৰতিবাদ কৰিছিলো মই সঁচাকৈ যুঁজিছিলো তেনেকুৱাই তোৰ ল'ৰা তেনেকুৱাই যেনেকৈ আছিল তেনেকৈ থাকিব কোনো কস্তুৰীৰ কাৰণে তোৰ ল'ৰা সলনি নহয় মই জানো মোৰ খংটো অকণমান বেছি
কিন্তু এনেকৈ প্ৰতিবাদ নকৰি সহ্য কৰি থকা নপুংসক তোৰ ল'ৰা নহয় ন? আহি আছো ৰ। এতিয়া অলপ আৰাম পাইছনে? পাইছো দেউতা। সৰুতে যে মই তোক তেলেৰে মালিচ কৰি দিছিলো, আজিকালি তই মোক তেল চুবলৈকে নিদিয়। তুমি তেল লগালে বহুত চুলি ছিঙে, নাজানা তুমি? হয় দে, মইনো ক'ত জানিম। মই তোমাক বহুত কষ্ট দিছো ন দেউতা? নাই, আৰু নিদিও। চা মাজনী, মই নিবিচাৰো। আৰু যি হৈ গ'ল সেইবোৰ মই পাহৰি যাব বিচাৰো। মই কেৱল বিচাৰো তই মোক মোৰ কস্তুৰীজনী ঘূৰাই দে, পুৰণা কস্তুৰীজনী। তোৰ এনেকুৱা লগা নাই নে সেইদিনাখন সিহঁতে কলেজ এৰা দিন ধৰি প্ৰবালহঁতৰ কোনো খবৰে নাছিল? আবে ভয় কৰিছিল বে সিহঁতে আমাক। কত ইলিগেল কাম সিহঁতৰ ধৰা পেলাইছিলো আমি, কিন্তু হঠাৎ সেইদিনা সিহঁতৰ তোৰ সন্মুখত অহাৰ সাহস ক'ৰ পৰা আহিল? আচ্ছা, তোৰ এনেকুৱা লগা নাই নে সেইদিনাখন সিহঁতে মাৰ খাম বুলিয়ে তোৰ সন্মুখলৈ আহিছিল? আৰু তাকো একেবাৰে কস্তুৰীৰ ঘৰৰ সন্মুখত, আৰু ঠিক সেইখিনি সময়তে যিখিনি সময়ত তই কস্তুৰীৰ দেউতাকক লগ কৰিবলৈ গৈছিল। কিবা নহয় কিবাটো এটা আছে। ইটছ এ চিৰিয়াছ গেম। ৱেল ডান বয়ছ, ভাল কাম কৰি আহিছ তহঁতে। থেংক ইউ। বেয়াকৈ পিটিলে। কলেজৰ দিনৰ পলাই তই আমাক মাল খুৱাই তই। ভালে আমি মাল খাই আছো। যদি দৰকাৰ হয় ন, মই কিন্তু দল সলনি কৰি দিম। বিতম্বাদ। বিসম্বাদ? এইটোৱে বিতম্বাদ। আৰে যাওঁতে আমি কেইটা গৈছিলো? হা, তিনিটা। আহোঁতে কেইটা আহিলো? মই অকলে। সিহঁতে ক'ত থাকিল? মেডিকেলত। আৰে কেতিয়াবা শত্ৰুপক্ষৰ লগত জিকিবলৈ হলে দুৰ্বল হৈও দেখাব লাগিব। ই এটা চাল। মেডিকেলত যোৱাটো তাল। হা, মাল খোৱাটো তাল। এনেকুৱা লাগিছে যেন কলেজৰ দিনবোৰ আকৌ ঘূৰি আহিছে। কিন্তু এইবাৰ সময় আৰু ভাগ্য দুয়োটা মোৰ পক্ষে আছে।